গাইস আজি আকৌ আহি গলো আমি আৰু গাইস কালি ভ্লগ দিব পৰা নাছিলো কিয় ভ্লগ দিব পৰা নাছিলো কৈ দি সঁচা কথাটো কৈ দি কাৰণ মোৰ কইনা চাবা গিছিলো এই ভালকে কবা লাগে দে গাইস মানে কালি এই হাৰফৰ কিবা আছিল সেইকাৰণে ভ্লগ দিব নাপালো কি আছিল বাদ দি দে সেইগিলা কথা সেইকাৰণে ভ্লগ চক নেদুদক আৰু বেচাই নাপাব আৰু এইখিনি ৰেগুলাৰ দিব চেষ্টা কৰিম আৰু বকত যাইছো কিহৰ কাৰণে চবখিনি কৈ আছো থাম্বনেইলখন চাই গমেই পাইছে নিশ্চয় কিবা এটা কিনিম আৰু ক্ৰিকেট খেলা আৰম্ভ কৰিম বুলি কৈছিলো ক্ৰিকেট খেলাৰ সেই বস্তু কিনবা যাং পাং যদি কিনিম নাপালে অৰ্ডাৰ দিম চব কৰিম আৰু বহুত বস্তু কিনবা আছে বকত যাং কৈ দি মই ঘড়ী কিনিম ऊपर से जैकेट ऊपर से लॉन्ग पैंट ऊपर से सैंडल আৰু লং পেন্ট তলত দে হ'ব দে তো যো চাই থাকো যো তো বকো আহি পালো বকো আহি আমাৰ দাসৰো বিৰাট ভেজালে সেই কিবা বোলে পাৰ্চেল আছে আৰু পাৰ্চেলটো বোলে লয় গাইস হসিনা গাইস আজিকালি ফ্লিপকাৰ্টত কি হৈছে দে গাইস তই অৰ্ডাৰ কি দিছিলি দেখাইছো ৰ মই অৰ্ডাৰ দিছিলো এটা লং পেন্ট কি হৈছে চালো যা তাকো আপাৰ হলিও হওক মোৰ হলিও হওক আপনি লং পেন্ট দিছো মই গাইছ আৰু এড্ৰেছ মোৰ চেম মাল মই কি কৰিম না গাৰ্লফ্ৰেণ্ড আছে মোৰ আৰু চেণ্ডেল জোৰে কেনে হাত ময়ে দিব লাগিব আপি থাকলি নেদু দে আহিছিলো মানে বাজাৰত তো বাজাৰ কলা নহ'ল এনে আহিছিলো অলপ চালো আৰু কি বাবু হাত কিবা লয় আৰু আমি তাতে কিবা চুৱেটাৰ টুৱেটাৰ লওঁ আৰু ক্ৰিকেটৰ মালটো ল'ব আছে কৈ আছো ৰ'ব তাতে যাই লওঁ ৰ'ব তো গাইছ ইয়াতে বেট লৈ ল'লো এইবাৰ বেট ল'লো যাই কিনে খেলাম বেট পাত দেখে দি ৰ'দ চ'দ নাচাঙা ঠাণ্ডা দিন কথা মাৰি দিম আৰু ইপাৰ আছে ইফালে চেম্পিয়নৰ বেট লৈ ল'লো এতিয়া আৰু ইপাৰ খেল নেকি পৰীক্ষা দিবি দেখিছোঁ তো গাইছ এতিয়া মাল লৈ আছে মাল মানে এই জেকেট টেকেট মই মানে উঠাই দিম বুলি ভাবছোঁ 500 টকা আনছোঁ 500 টকাৰ গোটেই দোকানখন দিব এই মাল দিছে চা চাং পাঠা ইফালে চাই দি একবাৰ মজা ধুনীয়া লগাইছে লৈ ল পইচাক নাচাবি ভাই পইচাক নাচাবি মই কিবা লং পেণ্ট চং লাগে মোকো চুৱেটাৰ টুৱেটাৰ লাগে লং তো গাইছ এয়া বেগ লৈ পেলাই এমবাজাৰত আহিছোঁ এমবাজাৰত আহি ওলালোৱে মানে 500 টকাত ইমানখিনি বস্তু আৰু 10 টকা ঘূৰাই পাইছা ঠিকে আছে ধুনীয়াৰ বস্তু লৈছা আজি খানা হ'ব দে মই বুজি নাপাওঁ হাত বাগিলেও খানা লাগিব তোমাক ঠিকে আছে খানাটো লাগে আচলতে যা পাছত দিবি ঠিক আছে দে হ'ব দে যাং যো আৰু ক্ৰিকেট খেলা দেখাম দক আৰু নেক্সট ভ্লগত আৰু যাই থাকোঁ কৈ আছোঁ যাব এইখিনি ৰখি থ'লে অলপ কৈ আছোঁ Hey, man. We're so much baby. You're going to be so much switch. Baby, you're going to so much switch. ৰোহিত শৰ্মা বোলে গাইছ এই মালটো গ'ল ৰেৰ তো বেছি দিন নাথাকা আৰু বাবা অৱশ্য তুমি যাবা আৰু Thank you. থেংক ইউ বোলে কথা আৰু কৈ দিছোঁ নল'বা কিবাকৈ বেটেৰী মাৰিম এতিয়া পাঠকে বেট লৈছে বেট লৈ মাৰিব নিতলক পাঠকে মাৰিব নিতলক এতিয়া বেট লৈছে বেট লৈ মাৰিব 60 ডিগ্ৰী এংগেলত 60 ডিগ্ৰী এংগেল বোলে গাইছ দে তো গাইছ আহি পালো দে আমি মানে ৰাতি হ'ল হাংতে কোৱা নাই আহিবা নাই আৰু আছে অলপ দূৰ কিন্তু আহি পালো লেডিজ বেট হে তুমি গুচি যোৱা তো আমি মানে বেট বল আনিলো এইটো মানে আমি কালিৰ পৰা মানে খেলা আৰম্ভ কৰি দিম মানে কালিৰ পৰা এনেই খেলা ভ্লগ পাব বাকী বেলেগো পাব দেচোন খেলাও পাব মানে মিলিজুলি পাব আৰু নহয় পুৰা বেট বল আনি দিলো আৰু পুৰা খেলা দেখাম বুলি কৈছিলো আপোনালোকক খেলা দেখাই দিম পুৰা আৰু এইগিলা এইটো নতুন ললো হয় আছে কালি দেখাবি তোৰ হ'ব দে গাইছ কালি দেখাম তো আজি
এই গাইছ তাতে মস্ত শিয়াল আছিলে হয় দে তাৰ পৰা আহিলো দে গাইছ হয় মোৰ বেট পাত লৈহে বাচিলো আজি হয় 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 দে গাইছ আজি বেছি দীঘলা কৰিব নোৱাৰো ভক্তা বেয়া চাই নাপো আমি গেছিলো বকত এইগিলা কিনবাকে গেছিলো এইগিলা পইচা পাইছে না অলপ কিন্তু মানে এই তাতে যে গেছিলো তাতে পৰা পইচা দিছে অলপ আমাক তো গাইছ দে আজি ভক্তটো কিনি আছো ভক্তটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰক কিয় তোক 600 টকা দি 700 টকা দি বেট 600-700 টকা দি বেটখান কিনছে আৰু বেয়া দিব নেকি তোক বেটখান ইমান মালটো নাই নেকি তো গাইছ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক শত শত প্ৰণাম আজিলৈ গুড নাইট বাই বাই